বন্ধুটো কৰা কি কৰিবা মোৰ ল'ৰাটো ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ে নহয় ডিব্ৰুগড় ইউনিভাৰ্চিটি এতিয়া পঢ়া শুনা কৰিয়ে বিপদটো হ'ল নহয় কিয় মানে আজি 1 মাহ ধৰি তালৈ মই পইচা পঠিয়াব পৰা ইয়াৰ পৰা ডিব্ৰুগড়লৈ কিমান কিলোমিটাৰ জানে নহয় ৰাতি বাছত যাব লাগে মোৰতো আৰু সেই এয়া ব্যৱসায়ী মই যাব নোৱাৰোঁ এই ড্ৰাইভাৰ এজন আছে মোৰ চিনাকি তাৰ হাততে টকা পইচাবোৰ পঠিয়াওঁ কিন্তু আজি এসপ্তাহ 10 দিন কি হ'ল জানো কি এতিয়ালৈকে লগ পোৱা নাই এতিয়া মই তালৈ পইচা পঠিয়াব নাই তাৰ ছেমিষ্টাৰ আহিছে তাৰ পৰীক্ষা আছে মই কি কৰিছোঁ উপায় নাইকিয়া হৈছে আপোনাৰ বেংকত একাউণ্ট আছেনে নাই তাৰ বেংকৰ একাউণ্ট এটা মই ইউনিভাৰ্চিটিত নাম লগাতে খুলি দিছিলোঁ আৰে তেন্তে কিহৰ চিন্তা মোক ক'লেই হ'ল নহয় মই লগালগ কৰি দিম হ'ব দিয়া তুমি লগালগ কৰি দিবা আজি এসপ্তাহ ধৰি ঘূৰি ফুৰিছোঁ কৰা নাই তুমি লগালগ কেনেকৈ কৰিবা কেনেকৈ কৰিম ৰ'বা ধৰকচোন ধৰক এইবোৰ কামতে ঘূৰি ফুৰিছোঁ এইটো দেখিছা এইটো মেচিনতে চব হৈ যাব কেনেকৈ হৈ যাব ৰ'ব এই ৰালা খুব পইচাহে লাগে হা মোৰ ঘৰত এই কাঠৰ মাটি এডৰা আছে নহয় সেইডৰা বিক্ৰী কৰি দে পইচা পাই যাবি আৰু কোনো কথা মই নাজানো তোৰ ভনীয়ে মোক কৈছে নহয় ইয়াক বেংকৰ পৰা যদি 500 টকা উলিয়াব দিয়ে 300 টকা মাল খাই দিয়ে প্ৰথমতে মোক পৰিচয়টো দি লওঁ মই হ'লো ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ কৰ্মচাৰী হয় নেকি বাইদেউ নমস্কাৰ দেই মই চিনিয়ে পোৱা নাছিলোঁ নমস্কাৰ নমস্কাৰ মই ঘৰে ঘৰে আজিকালি এইবোৰ সমস্যাৰ সমাধান কৰি আছো মানে 1 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ বাবে এটা সুখবৰ কি কওকচোন 1 ছেপ্টেম্বৰৰ পৰা আপোনালোকে ঘৰতে টকা পইচা জমা দিবও পাৰিব আকৌ উলিয়াবও পাৰিব এই ৰ'বাচোন ৰ'বা এই পইচাটো জমা কৰোঁতে আমাৰ চহী নালাগিব চহী নালাগে এইটো দেখিছে ধৰক এইটো ইয়াতে আপোনাৰ হাতৰ চাপ দিলে আপুনি পইচা থ'বও পাৰিব আৰু আপুনি সুমিয়াবও পাৰিব এনেকৈ ৰ'ব আপুনি কিবা এতিয়া জমা কৰিব নেকি জমা হ'বনে হ'ব আপোনাৰ সেই নাম্বাৰটো দিয়ক বা মোবাইল দেখিছেনে নাই দিয়ক হাতৰ চাপটো দিয়ক ইয়াতে দিলে এতিয়া আপোনাৰ মোবাইললৈ এটা মেছেজ যাব ৰ'ব চাওকচোন আহিছে এইটো দেখোন বৰ ডাঙৰ কথা হ'ল ৰ'বাচোন ৰ'বা আৰু এটা কথা কোৱা তোমাক বাৰু আজি আমি ইয়াতে সকলোৱে পালোঁ তোমাক আমি আমাৰ ঘৰত বা আমি ক'ৰবাত দোকানত বহি থাকে তোমাক আমি কেনেকৈ পাম যে কেনেকৈ পাম আমি এইটো কথা হ'ল নহয় এটা টোল ফ্ৰী নাম্বাৰ আছে আৰু SMS দিব পৰাকৈ এটা নম্বৰ আছে যেতিয়াই আপোনালোকে ভাবে যে টকা সুমিয়াব লাগে বা উলিয়াব লাগে মোলৈ এটা ফোন কৰি দিলে হ'ল মই ঘৰত গৈ হাজিৰ হৈ যাম টোল ফ্ৰী নাম্বাৰত আকৌ পইচা কাটিব নেকি নাকাটে ফ্ৰী আপুনি ফোন কৰিলেই হ'ল আচ্ছা চৰকাৰ বেংকটো একেবাৰে নি এই পাকঘৰ পোৱাই দিছে ভাতৰ কৰোঁ ভালকে বুজি পাইছেনে বাৰু পাইছোঁ ৰাইজক সোধকচোন এবাৰ বুজি পাইছেনে নাই আপোনালোকে বুজি নাম্বাৰটো দিব পাৰিবা নেকি এতিয়া নহয় সেইটো আপোনালোকে 1 তাৰিখৰ পৰা উপলব্ধি হ'ব নাম্বাৰটো তেতিয়াৰ পৰাই আপোনালোকে পাব যিটো নাম্বাৰত আমি ফোন কৰিম আৰু যিটো নাম্বাৰত আমি SMS পঠিয়াম সেইটো 1 তাৰিখৰ পৰা উপলব্ধ 1 তাৰিখৰ পৰা আপোনালোকে চবেই সকলোবোৰ পাই যাব
ৰাইজক সুধো সোধকচোন এবাৰ আমিতো বুজি পালো ন ৰাইজ বুজি পাইছেনে বুজি পাইছেনে বাৰু আপুনি বুজি পাইছে নাই এইবাৰ মন্দিৰ একো বুজা নাই মানে এই চাওক এতিয়া নতুনকৈ বুথ বেংক কৰি আছে এইটো দেখিছে নাই মেচিনটো এই বেংকৰ জৰিয়তে আপোনাৰ একাউণ্ট তাত খুলিব পৰা যাব আৰু এই বেংকৰ একাউণ্ট খোলাৰ কাৰণে আপুনি বেংকত লাইন ধৰিব নালাগে বুজিছে নাই এনেকুৱা ধৰণৰ ব্যক্তি থাকিব আপুনি ফোন কৰি দিব আপোনাৰ ঘৰৰ পৰা পইচা লৈ জমা কৰি দিব আপুনি যাব পাৰিব আঙুলি চাপ দি পইচা লৈ পলাই দিলা এইটোৱে কথা আপোনালোকৰ চিন্তা কৰিব একো দৰকাৰ নাই আঙুলিৰ চাপটো ইয়াত বহি যাব সেইকাৰণে কোনো সমস্যাই নাই লগে লগে আপুনি মোবাইলত মেছেজ পাই যাব ভণ্টি তোমালোকৰ ডিপাৰ্টমেণ্টৰ সেইজন সুৰজিৎ ডেকা ছাৰ নহয় জানো হয় 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 ছাৰ ক'লে গ'ল ছাৰ আপুনি আহক আমাৰ ৰাইজক আপুনি ভাল মই বহুত বুজালো বুজি পোৱা নাই বোলে আহক আপোনাৰ 1 তাৰিখে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক এই উদ্দেশ্যে আমাৰ প্ৰদৰ্শন কৰা হ'ল ৰাইজক অনুৰোধ জনাইছোঁ যে 1 তাৰিখে আমাৰ প্ৰধান ডাকঘৰলৈ আহক এই অনুষ্ঠানত ভাগ লওক আৰু তেওঁলোকে আমাৰ যি ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ অতি সুন্দৰভাৱে খুলিব পৰা একাউণ্ট জিৰ' বেলেঞ্চ একাউণ্ট খুলি পেলাই আমাৰ এই বৃহৎ সঞ্চয়ৰ যি চলি আছে আপোনালোকে বুজি পালে নহয় পালে নাই ধন্যবাদ ধন্যবাদ আপোনালোকে 1 তাৰিখৰ পিছত আমাৰ পোষ্ট অফিচলৈ যাব তাতে আপোনালোকে সকলোবিলাক ব্যৱস্থা কৰি দিব আপোনালোকে আৰু বেংকত লাইন পাতিবও নালাগে আৰু বেংকলৈ দৌৰিবও নালাগে আপোনালোকৰ পোষ্ট অফিচৰ ঘৰতে আহি আপোনালোকৰ সকলোবিলাক কাম কৰি দিব ধন্যবাদ आपके बैंक आपके द्वार